Good evening guys. আজি উৰুকাৰ আমাৰ কি আয়োজন চাও বলকচোন আপোনালোকৰ কি আয়োজন জনাবচোন গাইস আমাৰ আয়োজনখিনি এয়া আমাৰ আয়োজন চাক এয়া একদম লোকেল বাহু মাছ পিস চাকচোন গাইস এইবিলাক পিস কি মস্ত পিস এয়া এইখিনি এতিয়া বনাম এয়া পেটু ভাজি এয়া লোকেল চিকেন এয়া মটন আৰু ইফালে কণী বইল হৈ আছে এইফালে এয়া কাঠ এয়া চাওক ছোৱালী এইবিলাক কিবা বাৰবিকিউবৰ কাৰণে যোগাৰ কৰি আছে এইবিলাক কৰি আছে এয়া মোৰ ছোৱালী হাই কৰি দিয়া বনাই আছে এইখিনি বনাই হওক তাৰপিছত আকৌ আপোনাক যেতিয়া খাম নহয় তেতিয়া আপোনালোকক আকৌ দেখাম দেই এয়া আজি আমাৰ উৰুকাৰ খানা এয়া লোকেল বাহু মাছৰ জোল এয়া চিকেনৰ কাৰি এয়া মটনৰ জোল আৰু ড্ৰাই চিকেন আমি খালো অলৰেডি মটনৰো খালো চিকেনৰো খালো এতিয়া হাজবেণ্ডে ভাত বাঢ়ি আছে বেছি একো দালি ভাজি কৰা নাই কাৰণ মানে এইবিলাক থাকিলে বেছি এইবিলাক খাব নোৱাৰি মিছা নষ্ট কৰাত কৰি আকৌ পিছদিনা বনাই খাম দৰকাৰ হ'লে সেইকাৰণে আমি 4টা মানুহৰ জোখাই আমি বনাইছো আৰু দেই আকৌ আমি কালিলৈ লগ গুড মৰ্নিং গাইস কালি উৰুকা খাই আমি শুই থাকিলো ব্লগটো মোৰ সামৰাই নহল গতিকে আজি এতিয়া আমি দুমাহী আজি ৰাতিপুৱা সকলো ঘৰৰ কাম বন পূজা পাতল কৰি ললো কৰি লৈ এয়া আমি আজি এতিয়া অলপ যি ঘৰত বিহু বুলি বনাইছিলো দুমাহী বুলি লৰা ছোৱালী হাজবেণ্ড সকলোৰ লগত বহি অলপ চাহ পানী খাই অলপ ওলাই যাও আমি এয়া চাওক মই কি বনাইছো মোৰ বিহুৰ আয়োজন এয়া চাওক মোৰ বিহুৰ আয়োজন এয়া চাওক দৈ চিৰা খান্দগুৰি কড়াইগুৰি খিলা পিঠা তেল পিঠা বেচনৰ লাৰু নাৰিকলৰ লাৰু গুৰৰ লাৰু তিলৰ লাৰু তিল পিঠা নাৰিকল পিঠা এয়া লগত লাল চাহ লৈছো লৈ খাই বৈ অলপ আমি মন্দিৰ দৰ্শন কৰি আহোঁ দেই গাইস আকৌ যেতিয়া মই এতিয়া ব্লগটো মই অকমান সামৰণি যদি মোৰ ইউটিউব চেনেলটো ভাল লাগে অল ইন ওৱানটো চাই ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলোৱে ভোগৰ বিহু ভোগালীৰ বিহু ভোগ কৰক আনন্দ কৰক ফূৰ্তি কৰক মজা লওক আৰু একদম উদৰ পৰাই কেৱল খায়ে থাকক খালি গেছ নহ'লে হ'ল দে গাইস ঠিক আছে বাই বাই মোৰ ব্লগটো আজি ইমানতে সামৰিলো পিছত নতুন এটা ব্লগৰ সৈতে আপোনালোকৰ ওচৰত লগ পাম